ফ্ৰেণ্ড গুড মৰ্ণিং মানে প্ৰায় 11:30 মান বাজিলে আমি হস্পিটেললৈ বুলি ওলাইছিলোঁ। মোৰ এটা সৰুকৈ অপাৰেশ্যন আছিলে, তাৰে চিলাই খুলিবৰ কাৰণে হস্পিটেললৈ ওলালোঁ। লগতে চিলাই তিলাই খুলি আহি পিনে এইফালে পূৰা কুঁহিয়াৰ ৰস খাবলৈ ৰখি ল'লোঁ। খাব পায় নে নাপায় নাজানো, কিন্তু হাজবেণ্ডে খাবলৈ কোৱাৰ কাৰণে অলপমান খাই দিলোঁ। কাৰণ মোৰ চিলাইটো খোলোঁতে অলপমান কষ্ট পাইছিলোঁ, কাৰণ দিন হৈ গ'ল, অলপমান চিলাইবোৰত মাংস ধৰি গৈছিলে। তাৰপিছত এয়া চিলাই তিলাই খুলি আহি মই আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ এটা বেলেগ লুকত। কিন্তু কিছুমানে ভাবিব পাৰে অপাৰেশ্যন কৰা বেছি দিন হোৱাই নাই, ফুৰিবলৈ গ'লে ইমান এটা লং জাৰ্ণি নহয় আৰু মাত্ৰ 45 মিনিটমান ৰাস্তা। তো মই নগ'লে হেনো হাজবেণ্ড নাযায়, তেওঁ ঠেহ পাতি ৰখি আছিলে। তেনেকৈ ৰখি থাকোঁতে প্ৰায় 2টামান বাজি গ'ল। এইফালে মাহঁতে ৰখি আছিলে। তো মই নগ'লে তেওঁ নাযায় দেখি মই বাধ্যত পৰি ওলাব লগা হ'ল, আৰু এইফালে আমি আমাৰ যাত্ৰাটো আৰম্ভ কৰি দিলোঁ। আমি বিয়া ঘৰ আহি পাই গ'লোহি। বিয়াৰ অলপমান কিছু মুহূৰ্ত আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। কাৰণো বিয়া কোৱাই নাছিলোঁ নহয়, মোৰ ভণ্টি ভাগৰ খুৰা ছোৱালী বিয়া, তো সেইটো কাৰণে অলপমান স্মৃতি হিচাপে ৰাখি থ'লোঁ মোৰ কেমেৰাত। চাই লওকচোন বিয়াখন আপোনালোকে। ভাবিলোঁ অলপ আমিও উঠি লওঁ, কিন্তু কি কৰিম, মোৰ লাইটটো জ্বলাবলৈ পাহৰি থাকিলোঁ। তাৰপিছত দৰা কইনা অলপমান ফটোকে উঠাই দিলোঁ, কাৰণ তেওঁলোকক উঠাবলৈ সময় নহ'ল। তেওঁলোক পূৰা বিজি আছিলে। কেনেকুৱা লাগিলে আমাৰ দৰা কইনাহালক কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব, আৰু লগতে অলপমান আশীৰ্বাদো কৰি দিব তেওঁলোকক। বাইদেউ কি হ'ল? অৱশেষত বিয়া ঘৰৰ পৰা বিদায় লৈ মাহঁতৰ ঘৰত সোমাই মই কাপোৰ সাজ অলপমান সলাই ল'লোঁ, কাৰণ মই বহুত অসুবিধা পাইছিলোঁ। মাৰ ভাগৰ সৰু কোমল চাদৰ এখনকে লৈ গুচি আহিলোঁ। আহি পিনি বোকাজানত অলপমান কাম আছিল কাৰণে হাজবেণ্ড আৰু মা নামি কামবোৰ কৰি ল'লে। ভাগৰুৱাভাৱে এটা সৰুকৈ ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ, আৰু শেষত আমাৰ পৰিয়ালটো আপোনালোকলৈ অকণমান শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব, আৰু লাইক এটা কৰি দিব।